Hello. Good morning. Good morning. More Rizu. Arboy Niranjan. And welcome to our channel. Axomiya couple. আজি হৈছে ৰবিবাৰ আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 4:30 আৰু আমি 4:30 ওলাই মেলি ৰেডি হৈ গৈছো কিয় ৰেডি হৈছো মানে আজি বহুত এক্সাইটেড যে সেইকাৰণে ৰাতিপুৱা শুই উঠি ৰেডি হৈ গলো আজি আমি বহুত এক্সাইটেড কাৰণ আজি আমি ফুৰিব যাম কমেও 2 মাহ মানৰ পিছত যেতিয়া পৰা মিনি লকডাউন ষ্টাৰ্ট হৈছে আমি যেতিয়া কলেজে যোৱা নাই অকল ওয়াৰ্কিং ডেজ কেইটা আমি অফিচলৈ গৈছো আৰু ৰবিবাৰে বজাৰ কৰি ঘৰতে আছো সেইকাৰণে আজি মানে খুব হেয়া আৰু এক্সাইটেড আজি ইমান দূৰ না যাওঁ বাৰু ওচৰতে যাম তথাপি আৰু এটা ফুৰ্তি লাগি আছে আৰু সেইকাৰণে ৰাতিপুৱা শুই উঠি ৰেডি এতিয়া আৰু একেবাৰে ফ্ৰেছ হৈ গৈছো তেতিয়াহ'লে আমি কলেজে যাওঁ কেনেকৈ যাওঁ ক'ত যাওঁ সেইখিনি জানিবৰ কাৰণে কি কৰিব লাগিব ভিডিঅ'টো চাই থাকিব লাগিব আমাৰ ভিডিঅ'টো চাব লাগিব আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ আমাৰো বহুত ভাল লাগিছে আৰু আশা কৰোঁ আপোনালোকৰো বহুত ভাল লাগিছে আজি মই এটা ফিল কৰি আছো আজি মানে ভিডিঅ'টোৰ অলপ জোছ আছে কাৰণ মানে এক্সাইটেড আছো আজি এক্সাইটমেন্ট আছে এতিয়া টোপনি লাগি আছে অলপ অলপ মোৰ জোৰ কি টোপনি লাগিছে নাই এতিয়া উঠিলো এতিয়া মইতো পুৰা জোছত আছো তোমাৰ জোছ দেখি মোৰো জোছ উঠি গ'ল তেতিয়াহ'লে ৰাস্তাত লগ পাই থাকিম ন নে কি কয় ব'লক ৰাস্তাত লগ পাম কিন্তু ভাবিলো যোৱাৰ আগতে ৰঙা চাহ হৈ যাওক একাপ অলপমান নেমু দি পিনি তেতিয়াহে জোচটো বেছি উঠি থাকিব ন এতিয়া টোপনি লাগিছে যে অলপ নে কি কোৱা একচুৱেলি মোৰ টোপনি লগা নাই তাই টোপনি লাগি আছে কিন্তু মোৰ ভয় লাগি আছে যদি মোৰ টোপনি লাগি যায় কাৰণ এতিয়া আমি ৰখি আছো আৰু ধ্ৰুৱদা আহিম বুলি কৈছে এতিয়ালৈ অহা নাই য়েছ ধ্ৰুৱদা যাব আজি আমাৰ লগত সেইকাৰণে চাহ একাপে খাই লওঁ আৰু আমি যি জলৈকে যাম বুলি ভাবিছোঁ আৰু এইটো হৈছে সেই গেটটো আৰু গেটটো তেনেকুৱা আছে ইয়াৰ পৰা ডাঙৰ গাড়ী নিব নোৱাৰি কিন্তু আমি যিহেতু সৰু গাড়ী আনিছোঁ বাইক আনিছোঁ স্কুটি আনিছোঁ স্কুটি লৈ যাম আৰু এইফালে দাদাৰ ভিডিঅ' চলি আছে ভিডিঅ' শ্বুট হৈ আছে তেতিয়াহ'লে গৈ থাকোঁ ওপৰলৈ ৰাস্তাটো অকণমান বেয়া কাৰণে আমাৰ মায়াৰ অৱস্থা বেয়া হৈ গৈছে বেছি জোৰ দিব পৰা নাই ধ্ৰুৱদাহঁত আগত গৈ পালেই যদিও ইমান এটা ভাল নহয় কিন্তু আজি মনটো ভাল লাগি আছে কাৰণ আজি আমি এটা নতুন জেগালৈ আহিছোঁ কাছাৰৰ নতুন জেগা এটালৈ সেইকাৰণে খুবেই ভাল লাগিছে আৰু ইয়াৰ পৰা দেখা পাইছোঁ যে ধুনীয়া ধুনীয়া চাহ বাগান বহুত ডাঙৰ দেখিবলৈ খুব ধুনীয়া লাগিছে
তো আজিৰ আমাৰ ডেষ্টিনেশ্যনটো আছিলে barjalenga বুলি জেগা এটাৰ হনুমান চৰা বুলি পাহাৰটোত হনুমান মন্দিৰ আছে আৰু পাহাৰটো উঠি আহিব লাগে সেইকাৰণে পাহাৰৰ ওপৰত আছে সেইকাৰণে নামটো হৈছে হনুমান চৰা আৰু আমি এতিয়া আহি পালোহি আৰু বঢ়িয়া লাগিছে জেগাটো ধুনীয়া চাহ বাগান আছে চাহ বাগানৰ ওপৰত আৰু এনেকুৱা জেগা মই খুবেই ভাল পাওঁ আৰু সেইকাৰণে আমি এটা ধুনীয়াকৈ এটা ইউটিউব ষ্টুডিঅ' বনাই লৈছোঁ এইটো সৰু টাইপতটো আছে মায়াৰ ওপৰত আৰু আমি দুটাই ধুনীয়াকৈ ইয়াত বহি লৈছোঁ ধুনীয়া আৰু আউটডোৰ ষ্টুডিঅ' নে কি কোৱা আউটডোৰ ষ্টুডিঅ' চাহ বাগিচাৰ মাজত সেউজীয়াৰ মাজত আজি যোনটো এক্সাইটমেণ্ট আছিলে সেইটো মানে ঠিকেই আছিলে মানে জেগাটোত আহি মজা লাগিছে এক্সাইটমেণ্টটো সিমানে আছে বৰকৰাৰ আছে মানে নে কি কোৱা আৰু এটা কথা যে আজি ৰ'দ এতিয়ালৈকে দিয়া নাই সেইটো এটা প্লাছ পইণ্ট নে কি কোৱা ৰ'দ দিলে আৰু অলপ মনটো হেমেকা ৰ'দ দিলে ইমান এটা ভাল নালাগিলেহেঁতেন কিন্তু এতিয়া অকণমান মেঘ দি আছে সেইকাৰণে ভাল লাগিছে অলপ বতৰটো এতিয়া ঠাণ্ডা হৈ আছে মজা লাগি ইমান ভাল নালাগে আৰু সেইকাৰণে ভাবিছোঁ ফটো উঠিলেও ধুনীয়া ফটো আহিব আৰু এতিয়া ওপৰলৈ যাওঁ আৰু তাৰ পৰা অলপ ভিডিঅ' চিডিঅ' লওঁ কেনেকুৱা লাগে চাওঁ ওপৰৰ পৰা নে কি ব'লা হেল্ল' বাই আৰু আমি একদম ওপৰলৈকে উঠি আহিলোঁ আৰু মন্দিৰটোতো দেখালোৱে মাত্ৰ দেখিলে আৰু ইয়াৰ যোনটো এনভাইৰনমেণ্ট সেইটো খুবেই ভাল লাগিছে একদম মানে শান্তিপ্ৰিয় একেবাৰে নেচাৰৰ মাজত চৰাইবিলাকে ধুনীয়াকৈ মাতি আছে আৰু আমি চবেই বিভিন্ন ধৰণৰ চৰাইৰ শব্দ শুনা পাইছোঁ এইমাত্ৰ 5 মিনিটমান বহি সেইখিনি এনজয় কৰিলোঁ কথা চথা নোকোৱাকৈ জাষ্ট নেচাৰৰ শব্দবিলাক শুনি আছিলোঁ আৰু এতিয়া আকৌ কামত লাগি গৈছোঁ আৰু যিহেতু ব্লগাৰ হয় ভিডিঅ'টো কৰিবই লাগিব আৰু এতিয়া আকৌ সেই ওপৰলৈ যাব পাৰি তো তালৈকে গৈ আছোঁ তাৰপিছত বাকীবোৰ দেখাম আৰু ফুৰিলোঁ ওপৰৰ পাহাৰখিনিও ধুনীয়া জেগা আমি গোটেই ফুৰি আহিলোঁ আৰু এতিয়া যাওঁগৈ আৰু আমাৰ পিছপিনে আছে এইটো মাহাবীৰ চৰা মন্দিৰ য'লৈ আমি আহিছিলোঁ আৰু ইয়াত এটা এইমাত্ৰ কথাটো গম পালোঁ যে ইয়াত লোকবিশ্বাস আছে যে ইয়াত বোলে যোনটো মনৰ কামনা থাকে সেয়া পূৰণ হয় ইয়াত পূজা কৰিলে তো আমাৰো মনৰ কিছুমান কামনা আছে তাকে অলপ কৈ দিলোঁ আৰু ভগৱানক যাতে পূৰণ কৰি দিয়ে সোনকালে ন তাৰপিছত তুমি কি ক'লা এতিয়া কৈছা নেকি তোমাৰ মনৰ কামনা কৈ দিলে এইটো পূৰ্ণ কৈ দিলে পূৰ্ণ নহয় চৰি নকওঁ এতিয়া মোৰতো তেতিয়া মই ক'ব ধৰিছিলোঁৱে সেইফালে ধ্ৰুৱদায়ো কি মনৰ কামনা কৈছে চাকৰি বাকৰি পৰা আদি কৰি বহুত আছে চবৰে থাকে গতিকে শিলচৰ মানুহে ইয়াত আহি মানে কৰে আৰু বুঢ়ী মানুহ আহিছে এইফালে আমি দেখিলোঁ ঢেৰ মানুহ আহিছে বাহিৰা বেলেগ আৰু এটা কথা ইয়াত গাড়ী লৈ আহিব ডাঙৰ গাড়ী লৈ আহিব নোৱাৰি আমিতো বাইকত আহিছিলোঁ একেবাৰে জেগালৈকে আহিলোঁ কিন্তু মাইকী মানুহ কেইজনীমান আহিছিলে তাহাঁতি আহিছিলে সেয়াত ডাঙৰ টয়টা এখন লৈ আহিছিলে তো সেইখন আহিব নোৱাৰিলে পিছত খোজকাঢ়ি আহিব লগা হ'ল তো পাৰিলে বাইক চাইক আহিবা সৰু সেয়াত হৈ যায় ন অটো চটো আহে কাষতে কাষতে গৈ গৈ পাম যেন গাই গাই গানকে চাই চাই তোমাকে মোৰ মন সাগৰৰ দৰে দোৱে দোৱে নাচে ভাহি ভাহি আহে পৰাণতে
তো আজি এইটোৱে আছিলে আমাৰ ভিডিঅ' আজি আমি গ'লোঁ mahavir chora বুলি জেগা এটা mahavir chora বুলি জেগা এটা য'ত মহাবীৰৰ এটা মন্দিৰ আছিলে আৰু আমি চালোঁ আমাৰ বহুত ভাল লাগিল জেগাখিনিও বহুত ধুনীয়া আছিলে বহুত শান্তিপ্ৰিয় আছিলে চাহ বাগানৰ টিলাৰ ওপৰত চাহ বাগানৰ মাজত বহুত ভাল লাগিল আৰু এতিয়া কেইটা বাজিছে 11:30 বাজিছে ঘৰ আহি পালোহি অলপ বজাৰো কৰি ল'লোঁ আৰু পুৰা ঘামি জামি যিহে গৰম আৰু মই যেতিয়া এইখিনি ভিডিঅ' বনালোঁ অলপমান সেই সোমোৱা মেলা সেইখিনি সময়তে ৰিজুৰ ইমানেই গৰম হৈছিলে তাই গৈ ডাইৰেক্ট বাথৰুমত গৈছে গা ধুবলৈ গতিকে এতিয়া মই ভিডিঅ'টো সামৰণি কৰিছোঁ আৰু ভিডিঅ' যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু যদি নতুনকৈ আহিছে আমাৰ ভিডিঅ'লৈ আমাৰ চেনেলটোলৈ যদি ভিডিঅ'টো নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিৰ কাৰণে এইখিনিতে এৰিছোঁ আৰু আকৌ নেক্সট ব্লগত লগ পাম বাই বাই